জুবিন দা, জয় জুবিন দা, জয় আই অসম, জয় আই অসম। জুবিন দাৰ ঢুকোৱাৰ পিছতে মই যোৱাকালিলৈকে ক'ৰবাত অনুষ্ঠান কৰা নাই, মাইক্ৰফোন লোৱা নাই। আজি মৰিয়ানীত আহি মই মাইক্ৰফোন হাতত লৈছোঁ গান গাম বুলি। আৰু আমাৰ কাৰণে এয়া বহুত দুৰ্ভাগ্যৰ কথা যে আমাৰ মাজৰ পৰা জুবিন দা নাইকিয়া হৈছে। আমি চাগে কিবা এটা, মই এই কথাটো মানে বাৰ বাৰ কৈ আছোঁ যে আমি কিবা এটা পাপ কৰিছিলোঁ চাগে, সেইকাৰণে আজি আমি ইমান সোনকালে জুবিন দাক হেৰাইছোঁ। আৰু আমাৰ গোটেইখিনি মঞ্চ, অসমতে যিমান মঞ্চ এই সময়ত, এই ছিজনত যিমানখিনি মঞ্চ সদায় মানে সাজু হৈ থাকে সাংস্কৃতিক অনুষ্ঠানৰ বাবে, গোটেইকেইটা মঞ্চ আজি জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি মঞ্চত ৰূপান্তৰিত হৈছে, পৰিণত হৈছে। আৰু আমি আজি মই যেতিয়াৰ পৰা অসমতে অনুষ্ঠান কৰিছোঁ, মোৰ আৰম্ভণিৰ গান জুবিন দাৰ গান দি আছিলে। আৰু যি গানটো শেষ কৰোঁ, যি গানটো দি মই সদায় মঞ্চ শেষ কৰোঁ, এইটো আছিলে মায়াবিনী। আজিও ব্যতিক্ৰম একো নহ'ব। আজিও জুবিন দাৰ গান দি মঞ্চ মই মোৰ প্ৰথম গান উপস্থাপন কৰিম, আৰু সেই গানটো জুবিন দাৰে গান হ'ব।